নমস্কাৰ, মই ৰুনু। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিলৰ চাটনি এবিধ বনাম। তিল খাই ভাল পায়নে বাৰু আপোনালোকে? মই খুবেই ভাল পাওঁ তিল। তিলটো সকলোৱে বনাবলৈ জানে, সকলোৱে খায়। তথাপিতো মইনো কেনেকৈ বনাওঁ আপোনালোকে চাব আহকচোন। এয়া মই পিঁয়াজ লৈছোঁ। পিঁয়াজ সৰহকৈ লৈছোঁ। মই ডাঙৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈছোঁ। লগতে লৈছোঁ কেঁচা জলকীয়া কেইটামান মিহি মিহিকৈ কাটি লৈছোঁ। আৰু আদা লৈছোঁ। আদা অকণ সৰহকৈ লৈছোঁ থেতেলিয়াই। মান ধনিয়া পাত কেইখিলামান লৈছোঁ। লগতে এটা টেঙা লৈছোঁ। টেঙাটো লাগেই। এইখিনি এতিয়া মই আলু বইল কৰি লৈছিলোঁ। আলু আৰু মটৰ দি পেলাই বনাম মই তিলৰ চাটনিকণ। আলু নিজৰ ইচ্ছামতে কাটি ল'ব। মই সৰু সৰুকৈ কাটি লৈছোঁ এনেকৈ টুকুৰাকৈ। যিসকলে আলু নাখায় আলু নিদিলেও হ'ব। এতিয়া মই পোনপ্ৰথমে কেৰাহী এখন পাতি দিছোঁ। তাতে মই তিলখিনি ভাজি ল'ম। এয়া মটৰ চাওকচোন, একেবাৰে সিজা হ'ব নালাগে, অকণমান টান টান হৈ থাকিব লাগে গোটা গোটা এই চাটনিবিধ বনাবলৈ। মটৰখিনি তিলখিনি ভাজি ল'ম। অকণমান ধুনীয়া এটা গোন্ধ ওলাব, ফুলি আহিব, ফুটিবলৈ ধৰিব, তেতিয়াই মই নমাই দিম। এয়া মোৰ হৈ গৈছে। তিলখিনি নমাই মই প্ৰথমে ঠাণ্ডা কৰি ল'ম, তাৰপিছতহে পিচি ল'ম। আপোনালোকে এনেকৈ বনাই খাবচোন। যদিও বনাই খাইছে, মই বনোৱা ধৰণে বনাই খাবচোন, খুবেই ভাল লাগে। একেবাৰে চিম্পুল, বনোৱাও একেবাৰে সহজ। এইখিনি পিছা হৈ গ'ল। সাধাৰণতে এই চাটনিবিধ নেপালী সম্প্ৰদায়ৰ লোকসকলে বনায়। তেওঁলোকে বিয়া হওক, সকাম হওক, পূজা পাৰ্বণ হওক তেওঁলোকে ব্যৱহাৰ কৰে। এতিয়া আনফালে মই পেন এখন পাতি দিছোঁ। তাতে মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ। সৰিয়হৰ তেল দিছোঁ। তেল অলপমান দিব, বহুত বেছি নিদিলেও হয়। তাতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম। বেছি ৰঙচুৱা কৰিব নালাগে। অকণমান কোমল কোমল হ'লে, ৰংটো চেঞ্জ হ'লে হৈ যায়। এয়া মই ভাজি লৈছোঁ। এয়া চাওক অকণমান ৰঙচুৱা হৈছে। এনেকুৱাতে মই আদাখিনি দি দিম। আদাখিনি প্ৰথমে দিব নালাগে, নহ'লে অকণমান তিতা ভাৱটো আহে আদাৰ। অকণমান দেৰি কৰি দিব লাগে। এয়া আকৌ মই লৰাই দিছোঁ আদাখিনি। বেছি সময় নাভাজিলেও হয়। এতিয়া বেছিকৈ ভাজিলে আদাখিনি তিতা হৈ যাব। এয়া হৈ গৈছে চাওকচোন। এতিয়া মই যিখিনি সামগ্ৰী লৈছিলোঁ গোটেইখিনি মই এটা এটাকৈ ঢালি যাম। এই মটৰখিনি ঢালিছোঁ প্ৰথমতে। মটৰ মই অলপমান লৈছোঁ। নিজৰ মানুহৰ যিমানখিনি আছে আৰু সদস্য ঘৰৰ সিমান অনুসৰি বনাব পাৰিব আপোনালোকে নিজৰ ইচ্ছামতে। মই অলপমান বনাইছোঁ। মটৰ দিছোঁ, আলু দিছোঁ, গোটেইখিনি ঢালি আকৌ তল ওপৰ কৰি লৰাই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া আকৌ মই লৰাই দিছোঁ। এতিয়া মই পিচি থোৱা তিলখিনি দি দিম। খুব ধুনীয়া এটা গোন্ধ ওলাইছে তিল নিদিওঁতে। তিল দিয়াৰ পিছত কিমান ধুনীয়া এটা গোন্ধ ওলায়। একেবাৰে গোন্ধতে খাওঁ খাওঁ লাগে। এয়া চাওক তল ওপৰ কৰি লৰাই দিছোঁ যাতে গোটেইখিনি তিল সমানে লাগ খাই যায় গোটেই মটৰ আৰু আলুখিনিৰ লগত। এয়া এতিয়া মই টেঙা চেপি দিম। টেঙা অলপ বেছিকৈ দিলে এই চাটনিটো সোৱাদটো খুব ধুনীয়া হয়। এইখিনি টেঙা চেপি দিছোঁ। টেঙা চেপাৰ পিছত মোৰ এয়া ৰেডি হৈয়ে গ'ল আৰু। এয়া চাওক লৰাই দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এইখিনি ৰেডি হৈ গ'ল। খুব ধুনীয়া এটা গোন্ধ ওলাইছে। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ তাতকৈ বেছি ভাল লাগে। এয়া আপোনালোকে ৰুটিৰ লগত, পুৰিৰ লগত, পৰঠাৰ লগত, ভাতৰ লগত যিকোনো লগতে খাব পাৰি। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে যদিহে ভাল পায় চাব পাৰিব। আকৌ পুনৰ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ। নমস্কাৰ।